হেল্ল' এভৰিৱান, কি খবৰ? গীতিছ লাইফষ্টাইলৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগটো সম্পূৰ্ণ ৰিধি মাইনাৰ ওপৰতে হ'ব। ৰিধি মাইনাইনো দিনটো কি কৰে কি নকৰে তাৰে কিছু অংশ আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া ৰাতিপুৱা 7 বাজিছে। তাই এতিয়া বিচনাৰ পৰা শুই উঠিছে। শুই উঠাৰ লগে লগে মই তাইক এতিয়া দাঙি আনিব লাগিব। যেতিয়ালৈকে মই তাইক দাঙি নানো তেতিয়ালৈকে তাই এনেদৰে বহি থাকে। মই গৈ কোচত লৈ দাঙি আনিলেহে তাই আহিব। কি কৰিছা? শুই উঠাৰ লগে লগে অকণমান মুখখন ধুৱাই লৈ তাইক ফ্ৰেছ কৰাই বিস্কুট আৰু অকণমান গাখীৰ গুলি খুৱাই দিওঁ। খোৱাৰ পাছতে এইদৰে 2 ঘণ্টামান তাইক খেলিব দিওঁ। খেলাৰ পাছতে মই তাইক গাটো ধুৱাই দিওঁগৈ লাহেকৈ। কি কৰিছা? আছা? মা কি কৰিছে? মাম খালানে? ৰিধি মাইনা গা ধুলা নেকি? গা ধুলা? ৰিধি এয়া আমাৰ ৰিধি মাইনা গা ধুই আহিলে। গাটো ধুৱাই দিলে তাই ইমান ফূৰ্তি পায়। এতিয়া তাইক মই কাপোৰ কানি সলাই দিম, চাই থাকিব আপোনালোকে। কেনেকুৱা লাগিছে চাওঁ মাইনা? মাইনা কেনেকুৱা লাগিছে? কৈ দিয়া বাবা, কৈ দিয়া বাবা। কেনেকুৱা? এয়া তাইক মই গা ধুই অহাৰ পাছত কাপোৰবিলাক সলাই দিলোঁ। তাইৰ লগত এইদৰে কথা পাতি পাতি তাইক কাপোৰবিলাক সলাই থাকোঁ। তাই খুব ভাল পায়। বাবা চুমটা দি দিয়ে। গাটো ধুই অহাৰ পাছতে তাইক মই অলপমান জলপান খুৱাই দিওঁ। ৰাতিপুৱা যিহেতু 8 মান বজাতে তাইক অকণমান গাখীৰ আৰু বিস্কুটহে খুৱাইছিলোঁ, সেয়ে তাইক এতিয়া জলপান খুৱাই দিওঁ। জলপান তাইক কেতিয়াবা ওটছ, দালিয়া, কেতিয়াবা চেৰেলেক এনেকৈ কৰি খুৱাওঁ। আজি তাইক চেৰেলেককে অকণমান খুৱাই দিছোঁ। যিহেতু এনেও দুপৰীয়া ভাত খোৱামেই, কাৰণ এতিয়া জলপানকণ খুৱাই তাইক অকণমান খেলিব দিম। খেলাৰ পাছতে তাইক লাহেকৈ খুৱাই দিম আৰু। তাই খেলি কৰি এতিয়া টোপনি গ'ল। তাই শুই থাকোঁতেই মই এফালে যাব লগা আছে। সোনকালে গৈ আহোঁ, গৈহে আপোনালোকক লগ পাই আছোঁ। মই উভতি অহাৰ আগতেই তাই শুই উঠিলে। যিহেতু মই ভাত বনাই থৈ গৈছিলোঁ, সেয়ে তাইক অকণমান ভাত খুৱাই দিছোঁ। তাই ভাত খাবৰ সময়ো হ'ল অৱশ্যে, প্ৰায় 2:30 মান বাজিলে এতিয়া। এয়াই আছিল ৰিধি মাইনাৰ দিনটো ইটো সিটো। তাইনো দিনটোত কি কৰে কি নকৰে তাৰে কিছু অংশ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে এটা লাইক কৰি দিব। আজিলৈ আহিছোঁ দেই, বাই বাই।